নমস্কাৰ মই ৰূপজ্যোতি and welcome to my vlog আজি 200 day challengeৰ 13 নম্বৰটো দিন আৰু ৰাতিপুৱা মই তেনেকৈ একো ভিডিঅ' শ্বুট নকৰিলো আৰু মোৰ এইটো হাতত কোনে এনেকৈ খাই বাৰু আজি মই মানে কিবা প্ল্যান কৰি আছো মই জনাইছিলো মই কিবা ভাবি আছো কৰোম বুলি ট্ৰাই কৰোম বুলি সো আজি মানে মই তাৰে প্ল্যান বনাই আছো নকওঁ আৰু এতিয়া মানে কি হেতু যদি পাছত হয়গে তেতিয়া জনাম বাট প্ল্যানিংটো কৰি আছো কি হয়গে আৰু অলপ টাইম লাগিব মানে অলপ এক্সাইটেডো হয় ভয়ও আছে ইমান ৰিস্ক আছে বাট চেষ্টাটো কৰি চাও ন চেষ্টা কৰিবই লাগিব নহলেতো দিন গৈ থাকিব যি হয় দেখা যাব বাট এয়া মানে প্ল্যানিং হে आगे आगे देखो होता है क्या কালি 13 নম্বৰটো দিনৰ ব্লগৰ বাবে মই একো ছুটি নকৰিলো আজি এতিয়া মই ব্লগ আপলোড দিব লাগে বাট মই একো ছুটি নকৰিলো সো এতিয়া কি কৰো ভাবিছো তাকে কালি মানে কি হল মনে নগল ছুট কৰিবলৈ আৰু একো নকৰিলোৱে বাট আজি এতিয়া মই আপলোড দিব লাগে ভাবি আছো কি কৰো আৰু মোৰ যে ব্লগ খিনি ফেসবুক আৰু ইউটিউব দুইটাতে মানে দুইটা প্লেসতে আপলোড দিও সো মোৰ ইউটিউব চেনেলটো হৈছে দিদি ৰূপজ্যোতি ব্লগ সো মোৰ সেই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুক পেজটো ৰূপজ্যোতি বৰুৱা ফলো কৰি দিব সো আজি মই সোনকালে উঠিছো যিহেতু মই ব্লগ আপলোড দিব লাগে এডিট কৰিবলৈ থাকিলে আৰু শ্বুট কৰিবলৈ থাকিলে আৰু মই একো নকৰিলে মই ভাবিছো কি কৰো আৰু এইকেইদিন মানে কি অলপ উঠাটো দেৰি হৈছে একো কৰা হোৱা নাই সেয়াই মানে দেৰিকে উঠিলে যে কাম নহয় মোৰ তেনেকুৱা হৈছে কিন্তু বাট আজি সোনকালে উঠিছো দেখা যাওক কি কৰা যায় ন হাতটো ভাগিব ওকে না আজিনো কি শ্বুট কৰিম ন সো আজি তেনেকৈ আপলোড দি দিওঁ বুলি ভাবিছো সদায়নো কিমান কি শ্বুট কৰিম তেনেকৈ ক'তো যোৱাও হোৱা নাই আৰু কৰাও নাই আৰু চকুটো আজিনা এটা উঠিছে খচখচাই আছে সো আজিলৈ ইমানেই আজি আৰু বেছি শ্বুট কৰিবলৈ বেছি সময় নাই মই ভিডিঅ' আপলোড দিব লাগে আজিলৈ এনেকৈ দি দিওঁ আৰু ন কি হ'ব এদিনৰ বাবে সো 14 নম্বৰ ভিডিঅ'টো শ্বুট কৰো আৰু ভালকে কৰিব লাগিব একদিন একোৱে কৰা হোৱা নাই ভালকে আজি কি কৰো চাওঁ সো আজিলৈ বাই থেংক ইউ